হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো মানে গাইজ আজি ভিডিঅ'টো এনেকুৱা ধৰণৰ, আজি ভিডিঅ'টো কি হ'ব কি নহ'ব কেনেকুৱা ধৰণৰ ভিডিঅ' হ'ব একো গম নাপাওঁ। মুঠতে আজি ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক, কেনেকুৱা লাগে তাকে ক'ব। এইপিনে এতিয়া বৰ্তমান পুকু এইপিনে বেছিয়া বেমাৰ হৈছে নেকি? পুকু ঐ ধৰুৱা, তোৰ কিবা বেমাৰ হৈছে নেকি? এই ভৰিটো দাঙি দিছে, কেনেকৈ দিছে নাই? এইপিনে আৰু তাকে চাওক ক গাইজ, এইটো প্ৰেমিকা শুই আছে। এয়া পলিউশ্যন দেখিছে নাই? মানসি কি হ'ল তোৰ এইপিনে আছে নহয় ৰখি, তই এইপিনে গুৰুত্ব দিবি ক। তো তাকে গাইছা আজি এনেকৈ ভিডিঅ'টো আপোনালোকে চাই যাওক। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব কিন্তু দেই। তো এতিয়া গাইছ মানে এনেকৈ ইয়াত বহি আছোঁ না, কি কৰিম একো ভাবিয়ে পোৱা নাই। যাম নেযাম, ক'লে যাম, কি কৰিম, আজি ভিডিঅ'টো কি হ'ব কি নহ'ব। নহ'ল ক'ত যাওঁ? কলেজ সেইপিনে যাওঁ নেকি? তাকে গাইছ মানে সেইপিনে গৈ চাওঁ। এনেই আপোনালোক চাব, আজি আমাৰ গাঁওখনিকে সুন্দৰ পথাৰবিলাক চব সেউজীয়া হৈ আছে, চাই ভাল পাব আপোনালোকে। অলপ চাব কেনেকুৱা লাগে কি লাগে কমেণ্টত জনাব খালি দেই। চাই থাকক আজি ভিডিঅ'টো মানে এনেই বেলেগ ধৰণৰ মানে কৈছোঁগৈ দেখোন, প্ৰথমতে গম পালেই। চাই যাওক দেই। গাইছ এতিয়া যাব লৈছোঁ, দৰ্জাখন মাৰি ল'লোঁ। কি হ'ল তোৰ? এই দেখিছেনে গাইছ, এইটো এটা গোটেইগাল এতিয়া পকৰে আহিব আৰু পূৰা পকৰে আহিব। এনেকৈ হেৰি আহে, জ্বলে গ'লেও যায় মানে পকৰতে হেৰি ওলমি যে। আৰু গাইছ চাওক আমাৰ ৰাস্তাটো চাওক বোকা কেনেকুৱা হৈ আছে। মানে নতুন মাটি পেলাই দিলোঁতো, নতুন মাটি পেলাই ওপৰত চেনকেবেল পেলাই দিলোঁ, একো পাত্তাই নাপালে। এতিয়া গোটেই বোকা হৈ আছে। খৰালিত কি হয় বনাব পাৰোঁ নোৱাৰোঁ। এয়া কুকুৰবিলাক চব লাইন কেনে যায় আমি গ'লে গাইছ। তাকে চাই যাওক আজি ভিডিঅ'টো, চাই ভাল পাব আপোনালোকে দেই। এয়া বোকা বাচি যাবলগীয়া হৈছে মানে একেবাৰে। চাই থাককচোন আপোনালোকে কি হয় কি নহয় দেই। আজি সেউজীয়া পথাৰ চথাৰবোৰ অলপ চাব মেলিব, এনেকৈ ভাল লাগিব। এয়া এনেকুৱা ৰাস্তা, এইবোৰ পথাৰ সেউজীয়া হৈ আছে। আৰু চাব ধুনীয়া পথাৰ আছে একদম। মানুহবিলাক কি হৈছে কেনে বতৰ এতিয়া অকণমান বতৰটো ভাল কৰি দিছেগৈ মানে, নহ'লে বতৰটো বহুত বেয়া হৈ আছিলে পূৰা। চাই যাওঁ। তো গাইছ এতিয়া দুটাই এনেকৈ আহি আছোঁ না, ধুনীয়া বতাহ ধুনীয়া ৰাস্তাবিলাক চাই যাওঁ। অঁ তাত যে কুকুৰে মানে খেদে। মোবাইলটো অকণ ভাঙি লৈহে যাব লাগে। দে কি হ'ল কেতিয়া? গাইছ মানে আহি কন্দাহঁতৰ ওচৰ পাই গ'লোহি। পূৰা পানী হৈছে, দলঙত গৈছোঁ। ককা পাইছেনে? অঁ দেখিছে নহয় গাইছ, নদীত মানে অকণমান পানী বাঢ়ি গৈছে। এইডোখৰ তেনেকেই থাকে, চাই থাকক কন্দাহঁতৰ পানী। কন্দাহঁতৰ গ'লো আগতে দেখিছে। এটা পাইছে দুটা তিনিটা ন? অঁ দিয়ক বাৰু। তাকে দেখিছে পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত দেই। গাইছ চাই থাকক ভালকেনে। পানী বাঢ়িলেগৈ, কালি ইমান নাছিলে, আজি অলপ বাঢ়িলে। এখন নদী গাইছে আঁতৰত আহিছে একদম, এখন গৈ একেবাৰে মানে চিধা ব্ৰহ্মপুত্ৰতে পৰেগৈ আৰু পিলচিবাৰী নদী বুলি কয়। ওচৰ কিছুমানে চবে জানে, আপোনালোকে চাই থাকক খালি দেই। কন্দাহঁতৰ ৰাস্তাটো দেখাম আৰু লাহেকৈ গাইছ। এতিয়া আহি লাহেকৈ মানে কন্দাহঁতৰ ঘৰ ওচৰ পালোঁহি আৰু। এবাৰ কন্দাহঁতৰ ৰাস্তাটো দেখাচোন, চাওক কেনেকুৱা। লাহেকৈ আহি আছোঁ কন্দাহঁতৰ ঘৰলৈ। এই বাৰিষা বতৰ নহয় জানো, এতিয়া বাৰিষা যাব হৈছে আৰু লাহেকৈ। এই ৰাস্তাটো অলপ চাওক। হয় এম্বা ক'ৰপৰা? অঁ টিকেট
চাবিটো মোৰ এম্ব একেবাৰে তেল নাই নহয় তো এয়া দেখিছে নহয় ৰাস্তা এনেকুৱা হৈ আছে আকৌ গাইছ এতিয়া তো আগত যাওঁনে তাই মানে গাইছ খং অলপ হেৰি স্কুটিখনে গাঁৱৰ মানুহ এটাই খুজিলে অলপ দি দিলোঁ মানে তাকে অকণমান শুনটো খং উঠিছে নি মই আগত যাব লাগিব গাইছ কণ্ডিশ্যনটো এনেকুৱা যে আগত মোক যাব দিছে মানে মই আগতে গৈ লওঁ তাকে চাওক আপোনালোকেও চাওক শুনা হাত দিম নে এইডোখৰ ইয়াত দে ভৰি অঁ বছ ৰহ আকৌ এইডোখৰ সেইডোখৰলৈ যাব লাগিব তুমি পাৰিবানে ৰ'বা আহা দিয়া হাতখন ইয়াত ধৰা ইয়াত ভৰিটো দিবা দে লেং মেলিবা অলপ পাৰিলা এইডোখৰ গাইছ আকৌ আহিছে দে ইয়াত কেনেকুৱা লাগিছে আহি ক মজানে এতিয়া মানে গাইছ দাইহঁতৰ ঘৰ পালোহি এতিয়া কি হ'ব কি নহ'ব নাজানো গা মুঠতে আজি ভিডিঅ'টো জানেই সেনেকৈ কি হ'ব নিজে গম নাপাওঁ মুঠতে তাকে আপোনালোকে চাই যাওক ভাইটি কি কৰিছ গাইছ এতিয়া কন্দাহঁতৰ ইয়াত আহি বহি আছোঁ আৰু এইপিনে বহি আছে ময়ো বহি আছোঁ এইও বহি আছে মানে আজি চবেই বহি আছোঁ আকৌ